বৌ ভালে আছে নে? হয়নে সপোনে জানা তোমাকে এই দেখো। দাদা ঘৰত আছে নেকি? মোৰ আমনি লাগিছে আৰু ঘৰতে থাকি থাকি। এতিয়া পিছে এবাৰ যাম নেকি? বাবুই ফেচবুকৰ বায়ত লিখিছে বোৱাৰী লাভাৰ। ইনষ্টাগ্ৰামতো সেই একেই বোৱাৰী লাভাৰ। হোৱাটছআপ এবাউটত লিখিছে ছোৱালী নালাগে মোক বোৱাৰীৰেই চলিব। চাই চিতি ইমান টকা খৰচ কৰি বিয়া পাতি আনিছে গিৰিয়েকে। সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছে গিৰিয়েকে। কষ্ট কৰি পইচাৰ ঘটি খুৱাই বুৱাই ৰাখিছে গিৰিয়েকে। আৰু আমাৰ বাবুই কলগেটৰ লগত ব্ৰাছ ফ্ৰী পোৱাৰ আশা ফ্ৰী চাৰ্ভিচিং দিবলৈ যোৱাৰ অংক কৰিছিলে। পিছে 1 মিনিট লাগি গ'ল নহয় খেলি মেলি। ইগলাম একবার কিশোর করলো ওহো যৌৱনা আমনি কৰাৰ বয়সত বোৱাৰীয়ে আমনি কৰিছিল। বাবু এতিয়া খা পিটনটো। চিটি বাছত ডাঙৰ ডাঙৰ আখৰেৰে লিখাই থাকে বেলেগৰ মালৰ ওপৰত নজৰ নিদিব। এতিয়া বুজিলিতো বেলেগৰ মালৰ ওপৰত নজৰ দিলে কি অৱস্থা হয়। বহাগ মাহৰ ধান শাওনত পকা পাণ। ইমান সময়দি মোৰ ভিডিঅ'টো এনজয় কৰি যদি চেনেলটো ছাবস্ক্ৰাইব নকৰাকে গুচি যোৱা, মই সঁচাকে কৈছো ভাল দিন বাৰ এটা চাই মই মৰি যাম। তো গাইস আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেনেহ'লে লাইক কৰা, শ্বেয়াৰ কৰা, কমেণ্ট কৰি ধুনি দিয়া, মোৰ কোনো আপত্তি নাই। তো ফ্ৰেণ্ডছ পুনৰ লগ পাম আন এটি ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই। হেল্ল' গাইস ভাল নেকি কেলা? ওহো এইসব মানে ফকতীয়া চালা কাম নাইকিয়া খন কৰবাৰ ভাল নেকি কেলা? বাই বাই।